হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আছে আৰু সুকলৈ আছে আৰু আগন্তক ভাল থাকিবা। আৰু প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? আছাম পুলিচ এবি ইউবি কামাণ্ডো প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? আমালোকেতো প্ৰিপাৰেশ্যন কৰি আছোঁ। আজি ৰাতিপুৱা 4টা বজাত আহিলোঁ, ফিল্ডত ৰান কৰিলোঁ, লং জাম্প মাৰিলোঁ আৰু চিন আপ মাৰিলোঁ। এতিয়াও আহিছোঁ। এতিয়া আপোনালোকে দেখক ফিল্ডৰ অৱস্থাটো কেনেকুৱা, বহুত ধুনীয়া হৈছে। বেকগ্ৰাউণ্ডটোতো এটা মোৰ খেলপথাৰত আহিছোঁ, আহি লং জাম্প মাৰিলোঁ আৰু চিন আপ মাৰিলোঁ। ৰান কৰা নাই, এতিয়া ৰান কৰিম, অলপ পিছত মাৰিম ৰান। আৰু লং জাম্প মাৰাৰ পিছত এটা ব্লগ বনাই দিম আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা দেখি আছে। আৰু মোৰ নাম হৈছে মুস্তাক চৌধুৰী আৰু আপোনালোকে দেখি আছে হাইলাকান্দি ফিজিকেল একাডেমি। প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? নিশ্চয় তাগৰা কৰি ৰাখক। আৰু বেছি দিন নাই, অতি সোনকালে এডমিট কাৰ্ড আপোনালোকে পাই যাব। 15 তাৰিখৰ ভিতৰত আপোনালোকে 20 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড পাই যাব নিশ্চয়। আৰু চিন্তা কৰিব নালাগে, আপোনালোকে এইবাৰ মানে চাকৰি ল'ব লাগিব। আপোনালোকে এইবাৰ চাকৰি ল'ব লাগিব। আপোনাৰ সপোন আৰু আপোনাৰ মা দেউতাৰ সপোন, আপোনাৰ পৰিয়ালৰ সপোনটো পূৰণ কৰিব লাগিব। নিজৰ সপোন, মই আগতে কৈছোঁ নিজৰ সপোন। আজি আপোনালোকে গাঁৱৰ মানুহে কি কৰিব, পগলা বুলি ক'ব। পগলা বুলি ক'লে আপোনালোকে আৰু ভাবিব মোৰ কামটো হৈছে। আৰু মই বহুত 2021 পৰা আপোনালোকে দেখিছে নিশ্চয়, মই কি কৰিছে দেখিছে কিবা অলপ আৰু বেলেগ এটা চেনেলত আহি 2021 পৰা মই ফাইট কৰি আছোঁ জীৱনৰ লগত। 21, 22, 23, 24 আৰু এতিয়া 24 চলি আছে। ফাইট কৰি আছোঁ আছাম পুলিচ, ফৰেষ্ট গাৰ্ড, AFPF, আছাম পুলিচ ফৰেষ্ট প্ৰটেকশ্যন আৰু SSCGD আৰু চলি আছে প্ৰিপাৰেশ্যন। এতিয়া এইবাৰ ছাকচেছ ল'ব লাগিব। আপোনালোকে কি কৰি আছে? প্ৰিপাৰেশ্যন চলাই যাওক, মুঠতে প্ৰিপাৰেশ্যন চলাই যাওক। আৰু কি কৰিব আপোনালোকে, কোন ডিষ্ট্ৰিক্টৰ পৰা দেখি আছে আপোনালোকে নিশ্চয় জনাব। কালি ছানডে হ'ব, আপোনালোকে দেখিব বহুত প্ৰিপাৰেশ্যন, বহুত কেণ্ডিডেট আহিব। আৰু যোৱা 2-3 দিন আগত আপোনালোকে হেডকোৱাৰ্টাৰত গৈছিলোঁ, আমাৰ টীম সকলো গৈছে, বহুত মাল মাৰিছে। তাৰিখৰ ভিতৰত এডমিট আহি যাব, আপোনালোকে চিন্তা কৰিব নালাগে। আছাম পুলিচ, এবি ইউবি আৰু কামাণ্ডো এডমিট আহি যাব। আৰু এতিয়া চলি আছে SSCGD